নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলে মাহিলী কিমান টকা উপাৰ্জন কৰে আপোনালোকে জানেনে? যদি নাজানে তেন্তে আজি এই ভিডিঅ'ত সকলো গম পাব, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে ক'বলৈ লৈছোঁ বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰা। সীমা বৰাই মাহিলী ইনকাম কৰে 25,000 পৰা 30,000 টকা। তাৰ পিছত বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা প্ৰীতম খাৰখৰীয়া অৰ্থাৎ আমাৰ সকলোৰে প্ৰীতম ছাৰে ইনকাম কৰে 30,000 পৰা 45,000 টকা। ঋতু বাইলুং অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰীয়ে মাহিলী ইনকাম কৰে 35,000 পৰা 40,000 টকা। বেহাৰবাৰী আউটপোষ্টৰ অন্য এজন জনপ্ৰিয় অভিনেতা লুটুকনে ইনকাম কৰে 35,000 পৰা 40,000 টকা। বেহাৰবাৰী আউটপোষ্টৰ অন্য এজন জনপ্ৰিয় অভিনেত্ৰী ৰিচা চেত্ৰীয়ে মাহিলী ইনকাম কৰে 30,000 পৰা 35,000 টকা। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কে ছাৰে মাহিলী ইনকাম কৰে 45,000 পৰা 50,000 টকা। তাৰ পিছত বেহাৰবাৰী আউটপোষ্টৰ অন্য এজন জনপ্ৰিয় অভিনেতা মোহনে ইনকাম কৰে 50,000 পৰা 55,000 টকা। বেহাৰবাৰী আউটপোষ্টৰ এঞ্জেল মাহিলী 25,000 পৰা 30,000 টকা ইনকাম কৰে। বেহাৰবাৰী আউটপোষ্টৰ অন্য এজন জনপ্ৰিয় অভিনেতা সপোন ছাৰে মাহিলী ইনকাম কৰে 25,000 পৰা 30,000 টকা। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।